হেল্ল' বন্ধুসকল, মই জাহ্নৱীয়ে বৰাচিষ্টাৰ ইউটিউব চেনেললৈ সকলো দৰ্শককে স্বাগতম জনাইছোঁ। আজি মই অকণমান মনৰ কথা পাতিবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। আজি মন গ'ল অলপ মনৰ ভাৱ আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। সকলোৱে মোক কৈ থাকে ডেইলি ব্লগ বনাবচোন, বহুতে কয় আৰু, কিন্তু মই ডেইলি ব্লগ বনাবলৈ মই এনেকৈ সুবিধাই নাপাওঁ। কিনো বনাম, কি কৰিম, এনেকুৱা ইউটিউবৰ প্ৰতি মানে এক্সপিৰিয়েঞ্চো নাই। তাৰপিছতে সেইটো কাৰণে বনোৱা নহয়। আজি ভাবিলোঁ নহয়, আজি মই কিছুমান মনৰ কথা মানুহৰ আগত শ্বেয়াৰ কৰিব পাৰোঁ দেখোন। সকলোৰে আগত মই ক'ম মোৰ কথা, আপোনালোকেও মোৰ আগত আপোনালোকৰ বিষয়ে ক'ব পাৰে কমেণ্ট বক্সত। তেনেধৰণে মনৰ ভাৱ আদান প্ৰদান নহ'ব জানো? আমিতো প্ৰত্যেককে আমি ফোন কৰি বা খবৰ লৈ মেছেজ কৰিতো খবৰ ল'ব নোৱাৰোঁ। এনেকৈ যদি আমি সকলোকে এনেধৰণে মনোভাৱ প্ৰকাশ কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় ভাল কথা। সেই ভাবি পেলাই ভাবিলোঁ নহয়, আজি ব্লগ এটা বনাওঁ। আজি কিছুদিনৰ পৰা মনবোৰ ইমান ভাল নহয় জানো? ইটোৰ পিছত সিটো বেয়া খবৰে মনবোৰ খুব দূষিত কৰি তুলিছে। মানে মনলৈ দেখোন ভাল ভাৱ নাহেই। কিনো হৈছে বোলো পৃথিৱীখন, একো ধৰিব পৰা নাই। কৰোণাৰ কাৰণে হাজাৰ হাজাৰ মানুহ মৰি শেষ হ'ল। তাৰপিছতে এইবোৰ বাকীটো বেমাৰ আজাৰ হৈ বেলেগ বেমাৰ আজাৰ হৈ মৰাটো আছেই। তাৰোপৰি এতিয়া ছুইচাইডৰ কিবা উজান উঠিছে যেন, ইটোৰ পিছত সিটো এনেকুৱা ধৰণৰ। আচলতে আমাৰ ক'বলৈ একো ভাষাই নাই। সুশান্ত সিং ৰাজপুতৰ ঘটনাটোৱে মানে কিবা বুকুখন কঁপাই তুলিলে। কেলেনো হ'ল, কি হ'ল, অকল সেইবোৰ মনলৈ ভাৱ আহি থাকে। মইতো সুশান্ত সিং ৰাজপুতৰ খবৰটো শুনাৰ পাছত 2-3 দিন টোপনি নাহিছিল। অকল মানে কিনো বোলো, কি হ'ল বাৰু, এনেকুৱা ধৰণৰ ভাৱবোৰ মনলৈ আহি থাকে। দুখ লাগে খুব। মানে মানুহ দেখোন একোতে সুখী হ'ব নোৱাৰে। টকা পইচা, ঐশ্বৰ্য সম্পত্তি কি নাই, কিহৰ অভাৱ আছিল তেওঁ, কিন্তু নাথাকিল। জীৱনৰ প্ৰতি মানে মোহ নাইকিয়া হৈ পেলাই গুচি গ'ল আমাক এৰি থৈ। এতিয়া আমি প্ৰত্যেকেই কিছুমান সমস্যাত ভুগি থাকোঁ নহয় জানো? কিন্তু আমি কাক ক'মনো, কি হৈছে সমস্যাবিলাক? প্ৰত্যেকটো মানুহৰ চিন্তা থাকে, সমস্যা থাকে, অনেক ধৰণৰ ট্ৰেজেডি থাকে, কিন্তু ভালকৈ কাৰোবাক শ্বেয়াৰ কৰিব পাৰি, কাৰোবাক নোৱাৰি। তেনেকুৱা কিছুমানে শ্বেয়াৰ কৰিব পাৰিলে ভাল, মনবোৰ ফ্ৰী হৈ যায়, ভাল লাগি যায়, কিন্তু কিছুমানে নোৱাৰে ক'ব। সেই নোৱাৰাবিলাকৰ কাৰণে বহুত সমস্যা আহি পৰে। এতিয়া আমি কিছুমানে ক'ম ছুইচাইড কৰিলে তেওঁ পাপী হয়, তেওঁ ইমান কাপুৰুষ নে, এনেকুৱা ধৰণৰ। কিন্তু মানুহে নিজৰ জীৱনটো জানো ইমান সহজে ত্যাগ কৰিব পাৰে? তাৰ মাজতো কিবা এটা ৰহস্য থাকিব। আমি কাকো ইমানকৈ মানে সমালোচনা কৰাটো উচিত নহয়। বাৰু যিয়ে নহওক, হৈ যোৱাটোতো হৈ গ'ল। যিহৰ কাৰণে হ'লেও সুশান্ত সিঙে আমাক এৰি থৈ গ'ল, তাৰ কাৰণে আমি সকলো দুখিত। আৰু যাতে এনেকুৱা ঘটনা নহওক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। নুশুনাব আৰু পৃথিৱীৰ পৰা এইবোৰ বেয়া খবৰবিলাক আঁতৰাই লৈ যোৱা। এখন আকৌ ভাল সমাজ গঢ় দিয়া। নতুনকৈ আমি আকৌ জীয়াই থাকিব বিচাৰোঁ ভালধৰণে। কিমান আৰু সমস্যাৰ মাজতে জীৱনবোৰ কটাম। সুশান্ত সিং ৰাজপুতৰ পৰা ঘটনাটোৰ পৰা মানুহে হয়তো কিছুমান কথা শিকিলে। বহুতে হয়তো ডিপ্ৰেশ্যনৰ ওপৰত এতিয়া বিভিন্ন আলোচনা বিভিন্ন সমাজত চলিছে। এতিয়া প্ৰত্যেকৰে মুখে মুখে চলিছে। ইয়াৰ পৰা হয়তো বহুতে সংশোধন ল'ব বুলি মই বিশ্বাসী। আপোনালোকে নিশ্চয় জানে যে আমি কিছুমান বন্ধু বান্ধৱ গোটাওঁ, যাক মই মনৰ কথা ক'বলৈ ভাল পাওঁ, তেনেকুৱা ধৰণৰ। কিন্তু এইটো কথাও নহয় যে বন্ধু বান্ধৱক শ্বেয়াৰ কৰিলে যে সকলো ঠিক হ'ব। কিছুমান মই এনেকুৱাও ঘটনা দেখিবলৈ পাইছোঁ যে নিজৰ কিছুমান কথা বন্ধু বান্ধৱক শ্বেয়াৰ কৰি বিপদত পৰিছে। সেইকাৰণে বন্ধু নিৰ্বাচন কৰোঁতে সদায় সাৱধান হোৱাটো বহুত দৰকাৰ। প্ৰকৃত বন্ধু কোন আমি জানি লোৱাটো খুব দৰকাৰ। প্ৰকৃত বন্ধু মা দেউতাও হ'ব পাৰে, নিজৰ ভাই ভণ্টিও হ'ব পাৰে, দাদা ভাইটিও হ'ব পাৰে, নিজৰ কোনোবা ফ্ৰেণ্ড হ'ব পাৰে। সেইকাৰণে প্ৰকৃত বন্ধুজন আগতে চিলেক্ট কৰিহে আপোনালোকে নিজৰ মনৰ কথা শ্বেয়াৰ কৰিব। এতিয়া কথা হ'ল কি, মানুহৰ নিগেটিভ থিংকিংবিলাক কেলৈ আহে? বিভিন্ন কাৰণত নিগেটিভ থিংকিংবিলাক আহে। এনেকুৱা আহে, তেনেকুৱা আহে। বিশেষকৈ থিংকিংবিলাক আহে যোনে মানে সফলতাৰ শিখৰত দৌৰিবলৈ বেছি ইচ্ছা কৰে। মোক ইমান পাৰিছে, মই কেলৈ নোৱাৰোঁ? এক্সাম্পল হিচাপে এতিয়া মেট্ৰিকৰ ৰিজাল্ট, হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট সময়তে আমি দেখা নাই জানো? মেট্ৰিকৰ ৰিজাল্টটো আজি সৌ সিদিনাৰ কথা। কিমান দেখিলে নহয় সকলোৱে। সেই যোৰহাটৰ ছোৱালীজনী গ'ল, মৰিলে, ছুইচাইড কৰিলে। লখিমপুৰৰ ল'ৰা এটা, তেনেকৈ মানে বহুত এক্সাম্পল আছে। মেডিকেল এণ্ট্ৰেঞ্চত কোনোবাই ফেইল কৰিব তেতিয়া মৰে, কোনোবাই মানে সেয়া আৰু
কিয় কৰে তেওঁলোকে জানে। তেওঁলোকে যিমানটো আশা কৰিছিল সেইমতে নকৰিলে, তাৰ বাবে ফেমিলিও দায়ী আছে আৰু ৰিলেটিভবিলাক আত্মীয় স্বজনবিলাক দায়ী আছে বুলি মই ভাবোঁ। মানে ল'ৰা ছোৱালীৰ পক্ষত মাক দেউতাক সদায় থিয় হ'ব লাগে, ভালটো দেখুৱাবলৈ। কিন্তু এইটো নহয় কিন্তু তই এইটো কৰিবই লাগিব, আমুকৰ ল'ৰা ছোৱালী এনেকুৱা হ'ল তই কেলৈ নোৱাৰিবি, এনেকুৱা ধৰণৰ চিন্তাবিলাক দূৰ কৰিব হ'ল মনৰ পৰা। সকলো ল'ৰা সমান নহয় নহয়। সকলো যদি সমান হ'লহেঁতেন দেখোন চবেই ষ্টেণ্ড কৰিলেহেঁতেন। পাৰিছে জানো চবেই ষ্টেণ্ড কৰিব? নাই পৰা নহয়। এনেকুৱা ধৰণৰ কথা। মই এতিয়া নিজেও মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী বা এনেকুৱা ডিগ্ৰীৰ ফাইনেল পৰীক্ষাত দেখিছিলোঁ। মই নিজেও মাহঁতক কওঁ, মোক ৰিজাল্ট বেয়া হ'লে নাপাওঁ আৰু বিচাৰি, মই শিকিম এনেকুৱা ধৰণৰ। সেইবোৰ দেখি মাহঁতে খুব ভয়ো খাইছিলে। কিন্তু মই এইবিলাক চব মাহঁতক ভয় খুৱাবলৈ কওঁ, ক'তনো মৰিমগৈ, এনেও দুটা ল'ৰা ছোৱালীক ইমান বেছি আশা কৰাও ভাল নহয়। সেয়াই আৰু। তাৰপিছতে সেইবোৰ বেয়া কথা। অতি গুৰুত্বপূৰ্ণ কথা হৈছে আমাৰ সময়বিলাক। আমি যে 24 ঘণ্টা সময়বোৰ কেনেধৰণে পাৰ কৰিছোঁ। আমি যদি ব্যস্ত ৰাখোঁ নিজকে, খুব ভাল ধৰণে আমি যদি কিবা এটা কৰি আমাৰ নিজৰ যিখিনি আমি জানো পাৰদৰ্শিতাখিনি প্ৰকাশ কৰিব পাৰোঁ, তেনেকৈ ধৰণে আমি যদি ব্যস্ত ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমাৰ মনলৈ মানে মানসিক চিন্তাবিলাক নাহে ইমানকৈ। এতিয়া আপোনালোকে চাব, কিছুমান ল'ৰা ছোৱালীয়ে টিকটক কৰিছিলে আগতে, মানে টিকটক এতিয়াও কৰি আছে। বহুত ধুনীয়া ধুনীয়াকৈ টিকটক কৰে। ময়ো ভাল পাওঁ টিকটক ভিডিঅ'বোৰ চাওঁ, ভাল লাগে। খুব হাঁহি মানে মনত দুখ লাগি থাকিলে তেনেকুৱা জমনি ভিডিঅ'বোৰ চাওঁ, খুব হাঁহো, অকলে হাঁহি উঠে এনেকুৱা। এতিয়া কথা হ'ল কি, এতিয়া ময়ো ভাল পাইছিলোঁ টিকটক কৰি। এতিয়া আকৌ চাইনাই যিখিনি আমাক ইণ্ডিয়াত যিখিনি আমাক মানে ক্ষতি কৰিছে, তাৰ ফলত মই টিকটক এপছটো আনইনষ্টল কৰিবলৈ বাধ্য হৈছোঁ। মানে নকৰোঁ, তেওঁলোকৰ এপছ মানে ইউজ নকৰোঁ। মই বাকীসকলকো ক'ব খোজোঁ ভিডিঅ'টোৰ জৰিয়তে, পাৰিলে চাইনা এপবিলাক আপোনালোকে ত্যাগ কৰকচোন। আমাৰ দেশৰ কাৰণে সেইখিনি কৰিব নোৱাৰিমনে আমি? শ্বহীদ হ'ল কেইবাজন, সকলোৱে জানে। কেইখন ঘৰ খালী হৈ গ'ল। কোনোবাই নিজৰ স্বামীক হেৰুৱালে, কোনোবাই নিজৰ পুত্ৰক হেৰুৱালে, কোনোবাই সৰু সৰু বাচ্চা ল'ৰা ছোৱালীয়ে নিজৰ দেউতাকক হেৰুৱালে। দেখিলে সেই ভিডিঅ'বোৰ দেখিলে বুকু কঁপি উঠে, ভাবিলে ভয় লাগি যায়। কেনেকুৱা হ'ব পাৰে তেওঁলোকৰ অন্তৰত, কি হ'ব পাৰে, কি চলিব পাৰে, কেনেকৈ থাকিব তেওঁলোকে। কিন্তু আমিতো একো কৰিব নোৱাৰোঁ। চাওকচোন, আমাৰ দেশৰ কাৰণেতো তেওঁলোকে প্ৰাণ বিসৰ্জন দিয়া নাই জানো। সেইকাৰণে কওঁ, চাইনাৰ পৰা যিমানখিনি আমি পাৰোঁ দূৰত থকাই ভাল। চাইনা সামগ্ৰী বৰ্জন কৰাই ভাল। মোবাইলটো নোৱাৰোঁ বৰ্জন কৰিব। মোবাইলটো যোনে চাইনাৰ ল'লে এতিয়াতো কেনেকৈ বৰ্জন কৰিব? 16-17 টকা মোবাইল বা 10,000 টকা মোবাইলটো পটককৈ পেলাই দিব নোৱাৰি ন। এতিয়া লোৱাখিনি ল'লে আৰু নেক্সট টাইম লোৱাখিনিয়ে যাতে আকৌ নলয় আৰু সেইখিনি বস্তু, সেইটো অলপ চিন্তা কৰিব লাগে। বাৰু যিয়ে নহওক, এতিয়া আহক আপোনালোকে মনৰ কথা শ্বেয়াৰ কৰিব পৰা বন্ধু বান্ধৱৰ কথা মই ক'ব বিচাৰোঁ। এতিয়া মোৰ নিজৰো বন্ধু বান্ধৱ আছে, যিও ভাল এডভাইচ দিয়ে সদায়। আৰু কিছুমান এনেকুৱা আছে, মোৰ কামত আকৌ তেওঁলোকে বেলেগৰ আগত আলোচনা কৰিবলৈ যায়, তেনেকুৱা ধৰণৰ। মোৰ ক্ষেত্ৰতে নহয়, চবৰে ক্ষেত্ৰতে সেইটো হয়। কিন্তু সেইবিলাক বন্ধু বান্ধৱৰ পৰা দূৰত থকাই ভাল। আচলতে যি বন্ধু বান্ধৱে আপোনাক উৎসাহিত কৰিব কিবা এটা কৰাৰ ক্ষেত্ৰত, সদায় আপোনাৰ খোজত খোজ মিলাই যাব, আপোনাক সদায় ভাল ধৰণে ভাল কথা ক'ব বা ভাল এডভাইচ দিব, সেইবিলাকৰ লগত সদায় ভালকৈ থাকক। কিন্তু যোনে আপোনাক নিগেটিভ থিংকিং, মানে যোনে আপোনাক বেয়াকৈ মানে কি কয় এইটো, বেয়া পৰামৰ্শ দিব, আপুনি জানে এইটো ভাল পৰামৰ্শ দিয়া নাই, আৰু ইটিকিং কৰিছে, হাঁহি কৰিছে, ঈৰ্ষা কৰিছে। ঈৰ্ষাটো খুবেই বেয়া বস্তু। ঈৰ্ষা কৰি পেলাই যদি আমি ইজনে সিজনৰ প্ৰতি ঈৰ্ষা কৰোঁ, তেতিয়াহ'লে আমাৰ ইজনে সিজনৰ প্ৰতি কেতিয়াও ভাল ভাৱ নাথাকে। আচলতে আমি নিজৰ মনটোক সুন্দৰ কৰিব লাগে। যাৰ মনটো সুন্দৰ হয় নহয়, সি আনকো সুন্দৰ কথাই ক'ব। মনটো যাৰ বেয়া, সি তাৰ পৰা আশা কৰাই বেয়া, একো আশা কৰাই দৰকাৰ নাই মানে এনেকুৱা ধৰণৰ। মই এজন ভাল বন্ধু পালোঁ জীৱনত। মই তাৰ কাৰণে মই ভগৱানক বহুতেই ধন্যবাদ দিব বিচাৰোঁ। যিমান ক'লেও মই মানে সেই নহয়। এতিয়া মোক যিজন মানুহে পজিটিভ থিংকিং আনিলে মনলৈ, কাকো বেয়া পাবলৈ মোক শিকোৱা নাই। কাৰোবাৰ প্ৰতি যদি মই বেয়াকৈ ভাবিছোঁ বা ভাবিছিলোঁ আগতেও, তেওঁক যদি মই কওঁ সকলো কথা মই তেওঁৰ লগত শ্বেয়াৰ কৰোঁ, তেতিয়া তেওঁ কয় যে এইটো এনেকৈ নাভাবিবা, এইটো কথা নহয়। তেওঁৰ চিন্তাধাৰা এনেকুৱা হ'ব পাৰে, তুমি এনেকৈ নাভাবিবা। কেতিয়াও মানে মানুহজনৰ প্ৰতি মোক বেয়া পাব আনিবলৈ নিদিয়ে দেখোন। মই যদি কাৰোবাক লগৰ ফ্ৰেণ্ড বা কিবা কোনোবা কাৰোবাৰ কথা যদি কওঁ, তেতিয়া তেওঁ এনেকুৱাকৈ মোক ক'ব, যেতিয়া মই মানুহজনৰ প্ৰতি বেয়া পাবতকৈ মই মানে মই কেলৈ ভাবিলোঁ এনেকুৱা কথা, তেনেকুৱাতো হ'ব নালাগিছিলে, কেলৈ ভাবিব লাগিছিলে মনত তেনেকুৱা কথা, তেনেকুৱা ভাববিলাক আহিবলৈ। সেইজন মোৰ
প্ৰিয় বন্ধুজন আছে মোৰ হাজবেণ্ড, যাক নেকি মই সকলো কথা শ্বেয়াৰ কৰিব পাৰোঁ। মানে অকণো বিনা সংকোচে, একো মনত সংকোচ নথকাকৈ মই ইজিলি চব কথা তেওঁৰ লগত কৈ দিওঁ আৰু তেওঁৰ ওচৰত সকলো কথাৰে সমাধান থাকে। সেইটো কাৰণে মই এতিয়া মই বেলেগ বন্ধু বিচাৰি যাবলগীয়াও নহয়। যিখিনি মোৰ বন্ধু আছে ভাল বন্ধু, তেওঁলোকৰ লগতো মই শ্বেয়াৰ কৰোঁ বাৰু কথা। তেওঁলোককো মই যিখিনি পাৰোঁ মই মনৰ ভাৱ শ্বেয়াৰ কৰোঁ, তেওঁলোকেও কৰে। সেই সকলোকো সেইসকলৰ ওচৰতো মই সদায় কৃতজ্ঞ হৈ ৰ'ম। বাকী বেয়া কথা ভবাবিলাক বেয়াকৈ ভবাবিলাকতো বেয়াকৈ থাকক, মই ইগন'ৰ কৰোঁ। আজিকালি মই মাইণ্ডেই নকৰোঁ একো কথা তেনেকুৱা। আকৌ বাকী সদায় ভাল চিন্তা কৰিব আপোনালোকেও, বেয়া চিন্তা নকৰিব। আৰু বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ কথা হৈছে কি, আমি মানুহক আঘাত লগাকৈ কথা ক'ব নালাগে। মানে মানুহ ইমানেই চিন্তাত থাকে, তাতে আমি কিবা আঘাত লগাকৈ কিবা এটা ক'লে তেওঁ কিজানি ভুল সিদ্ধান্তও বাছি ল'ব পাৰে। সেইটো কাৰণে মানুহক কথা কওঁতে সদায় সাৱধান হ'ব, যাতে মানুহজনে আঘাত নাপায়। যোনে নহওক, সেয়া পৰিয়ালৰ কোনোবাই হওক বা বাকী আমাৰ চকুৰ চিনাকি হওক বা ফেচবুকৰ ফ্ৰেণ্ডেই হওক বা যিয়েই নহওক, ছ'চিয়েল মিডিয়াত চিনাকি হোৱা কোনোবাই হওক, কাকো কেতিয়াও আঘাত লগাকৈ কথা নক'ব বা বেয়া আলোচনাবোৰ নকৰিব, মানে হাঁহিয়াতৰ পাত্ৰ নকৰিব কাকো। তেতিয়া কি হয়, মানুহে অতি বেছিকৈ কিবা ক'লে চবৰে মানে ইমান ধৈৰ্য শক্তি নাথাকে। আৰু যদি আমাৰ কাৰোবাৰ ভুলৰ কাৰণে কোনোবাই জীৱন ত্যাগ কৰে, তেতিয়াহ'লে তাতকৈ আৰু আমাৰ কেতিয়াও মানে আমি নিজক জানো কেতিয়াবা ক্ষমা কৰিব পাৰিম কওকচোন। সেইকাৰণে মই ভাবোঁ সকলোৱে মনবোৰ সলনি কৰকচোন। যাৰ যাৰ মনত তেনেকুৱা কিবা কাৰোবাৰ প্ৰতি বেয়া ভাৱ আছে, ত্যাগ কৰক। জীৱন দুদিনীয়া, উপভোগ কৰক জীৱনটো। কেতিয়াও মানে আনৰ বেয়া চিন্তা কৰি, আনক বেয়া সমালোচনা কৰি আমি মহান হ'ব নোৱাৰোঁ কেতিয়াও। নিজকে সদায় সৰু বুলি ভাবিব লাগে। ওপৰত ভাবিলে কি হয়, আনক আমি নিজে যদি ওপৰত ভাবোঁ, আনক সদায় সৰু দেখিম। আনক সৰু দেখিলে আমি বেয়া সমালোচনাই কৰিম। সেইটোকা হ'ব লাগে। সেয়াই আৰু, বিশেষনো কি ক'ম। বাকী ইউটিউব চেনেলৰ কথালৈ আহোঁ। মই ইউটিউব চেনেলটো খোলাৰ উদ্দেশ্যটো আছিলে কি, মোৰ মানে যিখিনি ফেমিলি ৰিলেটিভ আছে, মোৰ নিজৰ ভণ্টিহঁত, তেওঁলোকৰ যিখিনি পাৰদৰ্শিতা আছে, কিবা এটা মই ইউটিউব চেনেলৰ জৰিয়তে দেখাব পাৰোঁ। তেওঁলোকো উৎসাহিত কৰা, মেইন কথাটো হৈছে উৎসাহিত কৰা। মই ভণ্টিহঁতক কওঁ, এতিয়া লকডাউন এনেই আছ, ঘৰত কলেজ চলেজ বন্ধ আছে, তহঁতে এইবোৰ ডান্স কৰিবিচোন, এইটো কৰিবিচোন, ঘৰতে থাক, এইবোৰ বটল বনাবি বা এনেকুৱা যিকোনো ডেক'ৰেশ্যন কৰা, আৰ্ট কৰা, সেইবোৰ মই সিহঁতক কৈ থাকোঁ। কৈ থকা ফলত কৰে। কামোৰ খাই যায়গৈ কেতিয়াবা, কিন্তু হ'লেও কৰে। সেই ব্যস্ত থকাৰ কাৰণে তেহেঁতৰ মনত কেতিয়াও বেয়া ভাৱবিলাক নাহে। তাৰ কথাটো হৈছে সেইটো। মই এতিয়া ফেচবুকত ভিডিঅ' এটা বনাইছোঁ বা ইউটিউবত ভিডিঅ' এটা বনাইছোঁ, শ্বেয়াৰ কৰিছোঁ। সেইটো মই শ্বেয়াৰ কৰা মেইন উদ্দেশ্যটো মই নিজকে জনপ্ৰিয় কৰাটো নহয়, মই ভণ্টিহঁতক উৎসাহিত কৰা। কোনোবাই কামোৰ পাই পেলাই কোনোবাই লিখিছেও বোলে, এইবোৰ ফেচবুক হোৱাটছএপত যে শ্বেয়াৰ দিয়া কৰিব দি থাকে, মই ভাল নাপাওঁ। আৰে ভাল নাপালেও এতিয়া দিছোঁ আৰু নেক্সট টাইম নিদিওঁ বাৰু তেনেকৈ কথা কোৱাবিলাকক। কিন্তু সেইটো কথাটো মোৰ কাৰণে নাই কৰা, মোৰ ভণ্টিহঁতৰ কাৰণে কৈছোঁ। মানে যেতিয়া ভিউজ বেছি দেখিব, কমেণ্টছ বেছি দেখিব, লাইক বেছি দেখিব, তেতিয়া তেওঁলোকৰ আকৌ দুগুণে উৎসাহ পায় কিবা এটা কৰা তেনেকুৱা। সেইবোৰে মানে যিমান হ'লেও কাৰোবাক যদি অকণমান আনন্দ দিব পাৰোঁ, সেয়াই মোৰ কাৰণে বহুত। বিশেষ নিজৰ কাৰণেতো একো নিবিচাৰোঁ, কেতিয়াও বিচৰাও নাই নিজৰ কাৰণে একো, সঁচাকৈ ক'বলৈ গ'লে। বিশেষকৈ নিজকে সদায় সুখী ৰাখিবলৈ চেষ্টা কৰিবচোন আপোনালোক সকলোৱে। আনৰ কথা ভালকৈ ভাবিব, আনৰ ভাল চিন্তা কৰিব, তেতিয়া নিজেও সুখী থাকিব পাৰে, হয়নে? আজি বহুত কথা পাতিলোঁ, হয়তো কামোৰো খালে বহুতে। এতিয়া আহকচোন আজি আমাৰ পাকঘৰত মোৰ বন্ধুজনে কিবা বনাই আছে, আপোনালোককো দেখুৱাওঁ কি বনাইছে। আহক চাওঁগৈ। কি বনাইছা? চিকেন মছলা। চিকেন কাৰী মছলা। বেলেগ আৰু টেষ্টি হ'ব যেন লাগিছে বাৰু কালাৰটো দেখি। দেখিছে আমাৰ আজি ৰান্ধনীয়ে চিকেন খুৱাব মোক, বনাই আছে। খানা ধুনীয়া বনায়, আজিকালি ভাল খানা বনাব লৈছে। তাৰপিছতে মই এতিয়া ভাবিছোঁ চিকেন লগত খাবলৈ পোলাও বনাওঁ। আৰু মোৰ এজন ফ্ৰেণ্ডেও ৰিকুৱেষ্ট কৰিছিল মোক পোলাও ৰেচিপি বনাই দেখাবৰ কাৰণে। আজি এতিয়া মই পোলাও বনাম। আহকচোন মই পোলাও ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। পোলাও বনাবৰ কাৰণে মই গাজৰ এটা সৰু সৰুকৈ কাটি লৈছোঁ আৰু বিন কাটি লৈছোঁ। আৰু এয়া পিঁয়াজ দুটা সৰু সৰু পিঁয়াজ কাটি লৈছোঁ। আৰু 2-3 খিলা সৰু সৰু মই তেজপাত লৈছোঁ। অকণমান চেনি লৈছোঁ। এয়া 1 চামুচ নিমখ লৈছোঁ। আৰু এয়া দেখিছে ইলাচি, লং, জিৰা এয়া লৈছোঁ।
আহক এতিয়া মই আৰু তাৰ কাৰণে মই এইটো ঘিউ লৈছোঁ। ঘিউ লাগিব 1 চামুচ। কুকাৰটো মই গৰম কৰিব দিছোঁ প্ৰথমতে। আৰু খিচমিচ প্ৰথমতে খিচমিচে মই তিয়াই থৈছোঁ কেইটামান খিচমিচ। আৰু এয়া মই চাউল 15 মিনিটৰ আগত তিয়াই ৰাখিছোঁ। এতিয়া হৈ গ'ল চাউলখিনি ৰেডি। ভালকৈ চাউলখিনি প্ৰথমতে ধুই লৈ 15 মিনিটমান সময় আগত পানী দি ডুবাই ৰাখিব লাগিব। এয়া অকণমান ৰিফাইন তেল দিছোঁ। তলখন পিঠ খোৱাকৈ ৰিফাইন তেল দিছোঁ। যিহেতু মোৰ কুকাৰটো গৰম হৈ আছে, তাৰপিছতে অকণমান চেনি দিম। চেনিটো দিলে কালাৰটো ভাল হয়, চেনি দিছোঁ। ইয়াত দেখিছে জিৰা, ইলাচি, লং চব দিছোঁ। তেজপাত খিলা দিছোঁ। গেছটো কমাই দিব গেছটো। সদায় ল' ফ্লেমত বনাব লাগে। তাৰপিছত পিঁয়াজখিনি দি দিম। নিমখ দিছোঁ 1 চামুচ। দেখিছে পিঁয়াজখিনি কালাৰ ৰঙা হৈছে। পিঁয়াজখিনি ৰঙা হ'ব লাগিব কালাৰটো। তাৰপিছতে এয়া গাজৰখিনি দি দিম। ডিমখিনি দি দিম। এইখিনি এতিয়া ভালকৈ ফ্ৰাই কৰি ল'ব লাগিব। মানে কমেও 5 মিনিটমান সময় ল' ফ্লেমত ফ্ৰাই কৰি ল'ব লাগিব। তাতে মই কেইটামান গ্ৰীণ মটৰ দি দিম। ক'বলৈ পাহৰিয়ে গৈছিলোঁ গ্ৰীণ মটৰৰ কথা। এতিয়া দেখিছে এইখিনি ফ্ৰাইখিনি হৈ গৈছে অকণমান। এতিয়া মই চাউলখিনি দি দিম। ইয়াত আপোনালোকে কাজু বাদামো দিব পাৰে। মোৰ কাজু বাদাম লগত নাছিল তেতিয়া, সেইটো কাৰণে নাই দিয়া। মই ইয়াত খিচমিচটো দি দিছোঁ। খিচমিচ কিবা আগতে তিয়াই থৈছিলোঁ যে দিছোঁ। এতিয়া মই ইয়াতে 1 চামুচ গৰু ঘিউ দি দিম। মই এতিয়া 2 মিনিটমান সময় ভাজি ল'লোঁ চাউলখিনি দিয়াৰ পাছত। ঘনাই লৰাই থাকিব লাগিব যাতে তলত লাগি নধৰে। তলত লাগি নধৰিলে বেয়া হৈ যাব। লাগি ধৰিলে বেয়া হৈ যাব। এনেধৰণে লৰাই থাকিব পূৰা ধুনীয়াকৈ তলটো। তাৰপিছত মই এতিয়া পানী দিম। পানীটো সদায় দিওঁতে কেৱল চাউলখিনিত পিট যোৱাকৈ দিব লাগিব। তাতকৈ বেছি পানী দিব নালাগে। কেৱল চাউলখিনি তিতিলেই হ'ল। চাউলৰ ভাতৰ সমান পানী দিব নালাগে। এয়া দেখিছে মই 1 গিলাচ পানী দিলোঁ ইয়াত মই। এতিয়া মই ঢাকনাখন মাৰি দিছোঁ। এতিয়া এটা চিটি মাৰিলে অফ কৰি দিলেই হ'ল। পোলাও ৰেডি হৈ যাব এটা চিটি মাৰিলে। আৰু গেছটো সদায় কমতেই ৰাখিব পোলাও বনাওঁতে, বেছি গেছত বনাব নালাগে। হৈ গ'ল মোৰ পোলাও ৰেডি হৈ গৈছে। চিটি বন্ধ হৈ গ'ল। বৰ ধুনীয়া গোন্ধ আহিছে। দেখিছে আপোনালোকে ধুনীয়া হৈ গ'ল পোলাও। আজি চিকেন আৰু পোলাও ৰেডি হৈ গ'ল। আপোনালোকে পোলাও এগ কাৰী বা বিভিন্ন চব্জিৰ লগতো খাব পাৰে। খাই চাবচোন আজি মোৰ ৰেচিপিটো বনাই কেনেকুৱা পায় জনাব মোক।
আজিৰ ভিডিঅ'টো ইমানেই আপোনালোকে ভিডিঅ'টো কেনে পালে জনাব বেয়া পালে ভাল পালে যি পালে মোক জনাবলৈ নাপাহৰিব আৰু লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ